Hello everyone and welcome back to our channel Chef Mamta Kitchen. পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকক আমাৰ চেনেলটো। আকৌ এবাৰ হে গলো নতুন এটা ৰেচিপি লৈ আপোনালোকৰ ওচৰত। আজিৰ ৰেচিপিটো হ'ল কেকুৰাৰ স্যুপ। কেকুৰা যোনে আগতে খাই পাইছে তেওঁলোকৰ বাবে আজি বিশেষ ৰেচিপি এটা আনিছো। সেইটো হ'ল কেকুৰাৰ স্যুপ। যদি আপোনালোকে জানিব বিচাৰিছে কেকুৰাৰ স্যুপটো আমি কি ধৰণে বনাও ভিডিঅ'টো শেষলৈ চাব। আৰু যদি ভিডিঅ'টো ভাল পায় লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু কমেন্ট বক্সত জনাব যে আজিৰ ৰেচিপিটো আপোনালোকক কেনেকুৱা লাগিল। প্ৰথমতে আমি কেকুৰাটো ধুই বাছি মেলি ললো। এতিয়া কেকুৰাটো খুন্দুনাত দি দিছো। খুন্দুনাত দিয়াৰ পাছত আমি এইটো গুৰি কৰি লম। যেতিয়া আমাৰ কেকুৰাটো খুন্দা হৈ যাব তেতিয়া আমি এখন চালনীত উলাই লম। প্ৰথমতে আমি ইয়াতে অলপ পানী দি হাতেৰে ভালদৰে কেকুৰাটো মুহৰিব লাগিব। আমি হাতেৰে কেকুৰাটো মুহৰিলে তাৰ ৰসটো ওলাব। প্ৰথমবাৰত আমি এইখিনিৰে ৰসটো উলাই ললো। এতিয়া আকৌ এইটো খুন্দুনাত দিম। খুন্দুনাত দিয়াৰ পাছত আৰু এবাৰ আমি খুন্দি লম। ভালদৰে অলপ মিহি কৰি লম। মিহি কৰাৰ পাছত এইখিনি বস্তু আকৌ চালনীত দিম। আকৌ সেই ধৰণে আমি হাতেৰে মুহাৰি ৰসটো ওলাম। চালনীৰ তলত আমি এখন চুৰিয়া ৰাখি থৈছিলো। যেতিয়া আমি ওপৰত কেকুৰাটো হাতেৰে মুহাৰি আছিলো তলত ধুনীয়াকৈ ৰসকেইটা পৰি গ'ল। কেৰাহীটো গৰম হোৱাৰ পাছত দি দিছো তেল। তেলটো অলপ দেৰিৰ বাবে গৰম হোৱাৰ পাছত ইয়াতে দি দিছো এটা তেজপাত। তেজপাতটো অলপ দেৰিৰ বাবে ফ্ৰাই হ'ব লাগিব। তেজপাতটো ফ্ৰাই হোৱাৰ পাছত ইয়াতে দি দিম আমাৰ কাটি থোৱা পিঁয়াজ। আপোনালোকে দেখিছে পিঁয়াজৰ সাইজকেইটা আমি সৰু ৰাখিছো কিয়নো যিহেতু স্যুপ বনাইছো পিঁয়াজৰ সাইজকেইটা ডাঙৰ দিলে ভাল নালাগিব। সৰুকৈ কাটি লোৱা হৈছে। পিঁয়াজটো অলপ দেৰিৰ বাবে ফ্ৰাই হোৱাৰ পাছত ইয়াতে দি দিম আদা নহৰু পেষ্ট। আদা নহৰু পেষ্টৰ পাছত এতিয়া দি দিম কেঁচা জলকীয়া পেষ্ট। এতিয়া দি দিছো ইয়াতে ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, ৰেড চিলি পাউডাৰ আৰু ব্লেক পেপাৰ। আদা নহৰু পেষ্ট, জ্বলা পেষ্ট আৰু মছলা কেইটা দিয়াৰ পাছত আমি এতিয়া কৰিব লাগিব অলপ দেৰিৰ বাবে ফ্ৰাই। পিঁয়াজ আৰু মছলা যেতিয়া ফ্ৰাই হৈ যাব ইয়াতে দি দিম কেকুৰাৰ উলাই থোৱা ৰসখিনি। এতিয়া দি দিম নিমখ সোৱাদ অনুসৰি। নিমখ দিয়াৰ পাছত অলপ দেৰিৰ বাবে কভাৰ কৰি দিম আৰু ভালদৰে উতল আহিবলৈ দিম। প্ৰায় 10 মিনিট মানৰ পাছত যেতিয়া কভাৰটো গুচালো এয়া উতল আহি গৈছে আৰু যেতিয়া এইটো আমি লাৰি চালো চুপটো গোটা হৈ গৈছে। কেকুৰা এনেও আমাৰ স্বাস্থ্যৰ কাৰণে উপকাৰী হয়। কেকুৰাত প্ৰটিন থাকে আৰু বিশেষকৈ এনেকুৱা সময়ত আমি কেকুৰাৰ চুপ খাবই লাগে বা কেকুৰা খাব লাগে কিয়নো এইটো আমাৰ ইমিউন চিষ্টেম বুষ্ট কৰিবলৈ সহায় কৰে। সাৰ্ভ কৰাৰ পাছত এনেকুৱা দেখিবলৈ হ'ল। এয়াই আছিল আজিৰ ইজি টু কুক এণ্ড হেল্থি ৰেচিপি। যদি এই ভিডিঅ'টো ভাল পাইছে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু শেষলৈ চোৱাৰ বাবে ধন্যবাদ।